27 তাৰিখৰ পৰা হ'বলগীয়া অসম পুলিচৰ এবিৰ ইণ্টাৰভিউ যিবিলাকৰ আছে তেওঁলোকক নলবাৰী পুলিচ ৰিজাৰ্ভৰ ফিল্ডখন কেনেকুৱা হৈ আছে বলক আপোনালোকক দেখাই দিওঁ বলক চাওঁ এবাৰ বৰগুৰা পালোঁ ৰ'ব বৰগুৰা এইটো চাওক আমি ৰেল ষ্টেচনটো পাৰ হৈ লওঁ এইটো হৈছে বৰগুৰাৰ ৰেল ষ্টেচন বলক আপোনালোকক A to Z দেখাই দিম আজি আহি থাকক আমি পুলিচ ৰিজাৰ্ভ ফিল্ডখন পাই গ'লোঁ বলক কেনেকুৱা হৈছে আপোনালোকক দেখাই দিম কাৰণ বহুতো ইয়াত বালা পেলাইছে বুলি শুনিছোঁ আহক এই ইয়াত নুমিলওঁ এইখনে হৈছে পুলিচ ৰিজাৰ্ভ ফিল্ড আহক বলক আপোনালোকক দেখাই দিওঁ এইখনে হৈছে এইখন যাৰ অশেষ সপোন আছে এইখনত অশেষ কষ্ট কৰিছে এইখনৰ কাৰণে দিন ৰাতি য'ত ইয়াত 12 ভাগ হ'ব এইবাৰ নলবাৰী জিলাৰ আমাৰ ইয়াত কিন্তু যোনটো ট্ৰেক আছে ইয়াৰ চাৰিওফালে বালা পেলাইছে কেইদিনমান বহুতো অসুবিধা হ'ব কাৰণ যোৱাবাৰো বহুতো অসুবিধা হৈছিল কিন্তু বহুতো কষ্ট কৰিব লাগিব পাছ কৰিবলৈ হ'লে কাৰণ বিলাক বহল কৰি দিয়া নাই সেইকাৰণে অসুবিধা অলপ পাব যেতিয়া আগৰটো দৌৰি থাকিব তেতিয়া পিছতো যেতিয়া অভাৰটেক কৰিব যাব তেতিয়া অলপ কষ্ট হ'ব কাৰণ বুনেৰে দৌৰিব লাগিব ইয়াত বালা পেলাইছে যদিও ইয়াত ৰুলাৰ মাৰিব বুলি কৈছে তাৰে কৰ্মকৰ্তাসকলে দিল্লীটো পানী হৈ যাব কাৰণ বহুত বকামো হৈ যাব যোৱাবাৰৰ দৰে এইবিলাক বালি ইয়াৰ ট্ৰেকটোত দি দিব ইমান বালি দিব প্ৰথম কেইদিনৰ বহুতো কষ্টই হ'ব ছোৱালীবিলাকে কাৰণ বালাটো বহি যাব লাগিব হে হৰি কি হ'ব জীৱন ইণ্টাৰভিউ আৰম্ভ হোৱাৰ লগে লগে আপোনালোকক প্ৰত্যেকটো ভিডিঅ'য়ে এই চেনেলটোত আপলোড দিম আপোনালোকে চাই থাকিব পাৰিব 27 তাৰিখৰ পৰা যেতিয়া আৰম্ভ হ'ব আপোনালোকে প্ৰত্যেকটো ভিডিঅ'য়ে চাই থাকিব পাৰিব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে ভিডিঅ'টো দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায় আমি আপোনালোকক সকলো ভিডিঅ' দিবলৈ চেষ্টা কৰিম এই ফিল্ডখনৰ ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক আমি ঘৰলৈ যাওঁ আৰু আকৌ লগ পাম 27 তাৰিখে